গাইজ আজি যাবলৈ আছোঁ আমি লেকুলৈ বলক আপোনালোকে আমাৰ লগত। যাই থাকোঁ গাইজ আমি শ্বৰ্টকাটিং যাম বুলি এটা গাঁৱলীয়া ৰাস্তাত সোমাই গ'লোঁ। ৰাস্তাটো লেতেৰা আছে অলপমান আৰু বোকা আছে, মই নামি কাৰণে লাহেকৈ পাৰ হৈ যাওঁ। এয়া টেম্পুতে চাইকেল ওলাই আছে, আমি ওলালোঁ ৰাস্তাৰ পৰা। এতিয়া ছাইডত পামেই আৰু আমি ফাইনেলি নেপাল তিনিআলি পাই গ'লোঁ। এতিয়া ৰুকচিনলৈ যাত্ৰা আৰম্ভ কৰিম। আমি গৈ আছোঁ। চাহিল কিবা কৈ দিয়া চাহিল। আমি যাক লগ কৰিম বুলি ভাবিছিলোঁ সি ফোন কৰি কেনে মাতিলে, সিহঁত বোলে গৈ আছে। সিহঁত যিহেতু গাড়ী লৈ আহিছে আৰু আগতে পালে আৰু বলক গৈ থাকোঁ। আমি এনজয় কৰি লাহে লাহে, যিহেতু সিহঁতে গৈ পাইছে আৰু আমি লাহে লাহে গৈ থাকোঁ আৰু গাইজ। এতিয়া অৰুণাচলত ইমান ভিৰ নাই, যিহেতু টাইম বেছি হোৱা নাই। এতিয়া তেল ভৰাই লওঁ, বাইকখনতো তেল খতম হৈছে আৰু এতিয়া তেল ভৰাই ল'ম আমি। যিহেতু আমাৰ তেল ভৰা হৈ গ'ল, আমি ওলাই আছোঁ এতিয়া। এয়া আমি ওলাই আহিলোঁ তেল ডিপুৰ পৰা। বেছি ভৰা নাই, 200 টকাৰে ভৰালোঁ, যিহেতু লেকুৱে যাম। গাইজ আহি কেনে নদী এটা পালোঁ, ভাবিলোঁ ইয়াতে অকণমান ৰখি কেনে আপোনালোকক ইয়াৰ নাজাৰাটো দেখাই দিওঁ। তো ৰ'দো বহুত আছে। এই আমাৰ টেম্পু যিহেতু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। ইহঁত দুটাই আৰু আমাৰ কাৰণে ৰখি আছিল। এইটো মোৰ ভিনি আৰু এইটো দাদা। গাইজ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।